নমস্কাৰ প্ৰিয় শ্ৰোতা, মই ধৰিত্ৰীয়ে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আজিৰ এই বিশেষ অনুষ্ঠানটিলৈ। আজিৰ এই অনুষ্ঠানটিত মোৰ সৈতে উপস্থিত আছে সৰ্বভাৰতীয় লোকসেৱা আয়োগৰ পৰীক্ষাত 320 নম্বৰ শীৰ্ষস্থানত উত্তীৰ্ণ হোৱা তেজপুৰৰ গৌৰৱ, তেজপুৰৰ প্ৰতিভাৱান ঈশ্বৰী ডেকা। প্ৰথমে আপোনাক স্বাগতম জনাইছোঁ এই সুন্দৰ অনুষ্ঠানটিলৈ। ধন্যবাদ। মোৰ ফালৰ পৰা বহুত ধন্যবাদ জনাইছোঁ যে মোক এই অনুষ্ঠানটিলৈ নিমন্ত্ৰণ কৰিছে আৰু ধৰিত্ৰী বাক আৰু থেংক ইউ জনাইছোঁ। পোনপ্ৰথমে আপোনাৰ এই সফলতাত আমি শুভকামনা জ্ঞাপন কৰিছোঁ আৰু আমি আজি আপোনাৰ সৈতে বহু কথা পাতিম আৰু আপোনাৰ এই সুন্দৰ যাত্ৰাৰ বিষয়ে আমি বহু নজনা কথা জানিম। গতিকে প্ৰথমেই অনুষ্ঠানৰ আৰম্ভণিতে আপোনাৰ পৰা জানিব বিচাৰিম আপোনাৰ শৈশৱ আৰু শৈক্ষিক জীৱনৰ বিষয়ে কিছু কথা। এই সম্পৰ্কে শ্ৰোতাসকলক আপুনি কি জনাব? শৈশৱ বুলি ক'ব গ'লে মোৰ জন্ম তেজপুৰত। মোৰ মা তেজপুৰ গভৰ্ণমেণ্ট গাৰ্লছ হায়াৰ ছেকেণ্ডেৰী স্কুলৰ প্ৰিন্সিপাল হৈ ৰিটায়াৰ কৰিছে। তেওঁ গোটেই জীৱন সেই স্কুলখনতে চাকৰি কৰিছিল। দেউতা ৰঙাপাৰা কলেজত চাকৰি কৰিছিল, ইংৰাজী বিভাগৰ অধ্যাপক আছিল। সেইবাবে আমি তেজপুৰতে মোৰ জন্ম আৰু গোটেই স্কুলিং মই তেজপুৰত কৰিছোঁ, ছেইণ্ট জোচেফছ কনভেণ্ট স্কুল তেজপুৰত ক্লাছ 10লৈ। আৰু তাৰ পিছত যিহেতু মই ছেবাৰ পৰা CBSEলৈ শ্বিফ্ট হ'ব বিচাৰিছিলোঁ, সেইকাৰণে মই KV শোলমাৰা, KV নম্বৰ 1 শোলমাৰা, তাতে 11-12 কৰিলোঁ। সেইখিনি মোৰ তেজপুৰত থকা শৈক্ষিক জীৱনৰ সামৰণি। তাৰপিছত মই দিল্লী বিশ্ববিদ্যালয়ৰ ছেইণ্ট ষ্টিফেন্স কলেজৰ পৰা গ্ৰেজুৱেশ্যন কৰিছোঁ ইংলিছ অনাৰ্ছত, আৰু তাৰ পিছত দিল্লী ইউনিভাৰ্চিটিৰ পৰা মই মাষ্টাৰ্ছ কৰিছোঁ MA ইন ইংলিছ। আৰু তাৰ পিছত মই UPSCৰ কাৰণে মোৰ এই প্ৰিপেৰেশ্যন আৰম্ভ কৰিছোঁ। খুব ভাল লাগিলে। আচলতে শ্ৰোতাসকলে নিশ্চয় ভাল পালে আপোনাৰ শৈশৱ আৰু শৈক্ষিক জীৱনৰ বিষয়ে বহুখিনি কথা জানিব পাৰি। গতিকে আমি পৰৱৰ্তী সময়তো বহুখিনি কথা পাতি যাম আপোনাৰ সৈতে। এইখিনিতে আমি আপোনাৰ পৰা জানিব বিচাৰিম আপুনি কিদৰে আৰু কেতিয়াৰ পৰা এই প্ৰশাসনিক সেৱালৈ আহিম বুলি বা কেতিয়াৰ পৰা সপোন দেখিছিল প্ৰশাসনিক সেৱাৰ সৈতে জড়িত হ'ম বুলি, এই সম্পৰ্কে শ্ৰোতাসকলক কি ক'ব? প্ৰশাসনিক সেৱাৰ প্ৰতি মোৰ অলপ ধাউতি সৰুৰে পৰাই আছিল, যিহেতু মোৰ পৰিয়ালৰ আৰু মোৰ মামা বা তেনেকৈ কাজিনছ আছে যোন এডমিনিষ্ট্ৰেটিভ ছাৰ্ভিচেছ বা পুলিচ ছাৰ্ভিচেছত আছে। আৰু তাৰোপৰি মোৰ দেউতাই সদায় মোক মটিভেট কৰিছিল যে এডমিনিষ্ট্ৰেশ্যন বা এইটো লাইনৰ মানে কাম য'ত ছ'চাইটিখনক ছাৰ্ভ কৰিব পাৰি ইন ডিফাৰেণ্ট ৰোলছ, এই কামটো মই কৰি ভাল পাম। চ' মোক এই এভিনিউটো এক্সপ্ল'ৰ কৰিব সদায় এনকাৰেজ কৰিছিল। বাট আই থিংক ফাইনেল মটিভেশ্যনটো আহে যেতিয়া মই দিল্লী বিশ্ববিদ্যালয়ত পঢ়ি থাকোঁ, কাৰণ যিহেতু তাতে মই বহুত বিউৰ'ক্ৰেটছ বা তেনেকৈ IAS অফিচাৰ্ছ নিজৰ কলেজৰ বা আন কলেজৰ টক্স এটেণ্ড কৰি তেনেকুৱাকৈ পৰিৱেশটো পালোঁ, য'ত মোৰ বহুত লগৰ ল'ৰা ছোৱালীও প্ৰিপেয়াৰ কৰি আছিল এই পৰীক্ষাবিলাকৰ কাৰণে। সেইকাৰণে মাষ্টাৰ্ছ শেষ হোৱাৰ পিছত ভাবিলোঁ যে মই PhD কৰিব কৈছিল মোক মাহঁতে, বাট মই ভাবিলোঁ যে দিছ ইজ এ ফিল্ড উইচ উইল ছুট মি বেটাৰ। সেইকাৰণে মই এই এক্সামৰ আৰম্ভণি মই 2020 চনত কৰিছোঁ মোৰ মাষ্টাৰ্ছ শেষ হোৱাৰ পিছত। আৰু ইতিমধ্যে আমি জানিব পাৰিছোঁ আপুনি APSCও ইতিমধ্যে ক্লিয়াৰ কৰিছে, আপুনি 3rd ৰেংক পাইছিলে। গতিকে APSCৰ যাত্ৰা আপুনি কেতিয়াৰ পৰা আৰম্ভ কৰিছিলে? APSC মই মোৰ যিহেতু লক্ষ্যটো সদায় UPSC আছিল, কিন্তু যিহেতু সেইটো এটা আনপ্ৰেডিক্টেবল পৰীক্ষা হয় আৰু মই কেইবাবাৰো ফেইল কৰিছোঁ, দুবাৰ মোৰ মেইনছ ক্লিয়াৰ হোৱা নাছিল। সেইবাবে 3rd টাইম মাহঁতে ক'লে যে APSCও মই এজ এ বেকআপ অপশ্যন দিব লাগে। আৰু লাকিলি যোৱা বছৰৰ পৰা UPSC আৰু APSC পৰীক্ষাৰ চিলেবাছটো একেই হৈছে। ইয়াৰ আগলৈকে APSCৰ চিলেবাছটো অলপ বেলেগ আছিল, সেইকাৰণে অলপ বেলেগকৈ পঢ়িব লাগিছিল তাৰ কাৰণে। বাট যিহেতু এতিয়া চিলেবাছ একে দুইটা পৰীক্ষাৰ, চ' এটা পৰীক্ষাৰ কাৰণে পঢ়িলে অট'মেটিকেলি ইটোৰ কাৰণেও প্ৰিপেয়াৰ কৰা হৈ যায়। দে উইল বি এবল টু টেকেল ইভেন UPSC। সেইকাৰণে দুইটা এক্সামে এবাৰ হ'লেও দি চাব লাগে। হয়, আৰু বৰ্তমান আপুনি কিহৰ সৈতে জড়িত আৰু কেতিয়াৰ পৰা জড়িত হৈ আছে? মই APSCৰ আণ্ডাৰত আছাম ফাইনেন্স ছাৰ্ভিচত 3rd ৰেংক পাইছিলোঁ,
সেই ছাৰ্ভিচটোৰ আণ্ডাৰত মই এজ ফাইনেন্স এণ্ড একাউণ্টছ অফিচাৰ ফাও দৰং DC অফিচত মোৰ পষ্টিং দিছিল, যোনটো মই এতিয়া জইন কৰিব নোৱাৰিম যিহেতু মোৰ UPSCৰ ট্ৰেইনিং আৰম্ভ হ'ব। বাট মই AFSৰ গোটেই ট্ৰেইনিংটো কমপ্লিট কৰিছোঁ, যিহেতু ইয়াতে মই বহুত যোনখিনি ফাইনেন্সিয়েল ইনফ্ৰাষ্ট্ৰাকচাৰ এখন ষ্টেটৰ সেইখিনিৰ বিষয়ে বহুত ভালকৈ শিকিব পাৰিলোঁ ট্ৰেইনিংটোত, আৰু মই ভাবোঁ যে এইখিনিয়ে মোক নেশ্যনেল লেভেলতো চেণ্ট্ৰেল লেভেলতো বহুতখিনি কামত আহিব মোৰ। শুভেচ্ছা জনাইছোঁ আপোনাক আপোনাৰ এই সুন্দৰ যাত্ৰাত, আগন্তুক যাত্ৰাৰ বাবে। আৰু এইখিনিতে আপোনাক এটা প্ৰশ্ন কৰিব বিচাৰোঁ যে সকলোৰে পঢ়াৰ কিছু পন্থা বেলেগ বেলেগ অৱলম্বন কৰে, সকলোৰে নিজস্ব এটা এটা পন্থা নিজৰ থাকে, পঢ়াৰ ধৰণ থাকে। গতিকে আপুনি আপোনাৰ বিশেষ পঢ়াৰ পন্থা আপুনি কি ধৰণে গ্ৰহণ কৰিছিলে এই সম্পৰ্কে কি জনাব? হয়, আই এগ্ৰী। পঢ়াটো বহুত এটা ইণ্ডিভিজুৱেলিষ্টিক বস্তু হয়। মোৰ হয়তো কাৰো লগত এইটো নিমিলিব পাৰে, বেলেগ বেলেগ মানুহৰ বেলেগ বেলেগ পঢ়া হেবিটছ থাকে, বেলেগ বেলেগ টাইমত উঠি পঢ়ে। চ' মোৰ ক'বলৈ গ'লে আই এম এ লেট নাইট ষ্টাডি পাৰ্চন, সেইবাবে মই ৰাতিয়ে বেছিকৈ পঢ়িছিলোঁ। ৰাতিপুৱা সোনকালে উঠিব নোৱাৰিলোঁ যদিও মায়ে বহুত ক'লে। লাষ্ট 3-4 years অফ প্ৰিপেৰেশ্যনত মই ৰাতিপুৱা 10টাৰ আগত চাগে আজিলৈ পঢ়া আৰম্ভ কৰা নাই, মই বেছিভাগ লেট নাইটে পঢ়োঁ। আৰু এটা কথা মই ক'ব বিচাৰিম যে যিমান পাৰি নিজক অলপ ছেক্ৰিফাইচ লাগে পৰীক্ষাটোৰ কাৰণে, সেইকাৰণে অলপ ছ'চিয়েল মিডিয়া বা বন্ধু আন যোনবিলাক মডাৰ্ণ ডে ডিষ্ট্ৰেকশ্যনছ আছে মানুহৰ লাইফত, সেইবিলাকৰ পৰা অলপ দূৰত থাকিব লাগে। মই সেইবাবে দিল্লীত আছিলোঁ 3 years, যিহেতু তাতে মই অলপ আইচলেটেড থাকি পঢ়িব পাৰিছিলোঁ। ঘৰত থাকিলে অলপ সেইটো প্ৰব্লেম হৈ যায়, যিহেতু বহুত মানুহ থাকে, আৰু অলপ নিজকে আইচলেটেড ৰাখি নিজৰ পঢ়া টাইমিং কোনো এনেকুৱা মানে এটা টাইমিং নাথাকে মানুহৰ, যেনেকৈ যে এদিনত 8-9 ঘণ্টা পঢ়িবই লাগিব, সেইটো নহয়। ৰাতিপুৱা উঠি ভাবিব লাগে যে আজি মই মোৰ বেষ্ট দিম, আৰু সেই বেষ্টটো বেলেগ বেলেগ দিনা বেলেগ বেলেগ হ'ব পাৰে। আজি হয়তো আপুনি 8 ঘণ্টা পঢ়িব, কালি 12 ঘণ্টা, থাৰ্ড ডে হয়তো আপোনাৰ অকল 2 hours পঢ়িব মন যাব, সেইটো সদায় বেলেগ বেলেগ থাকে। হাউএভাৰ কনচিষ্টেঞ্চি ইজ ভেৰি ইম্পৰ্টেণ্ট ইন দিছ এক্সাম, কাৰণ আপুনি কনচিষ্টেণ্ট নহ'লে আপোনাৰ ইউ লুজ টাচ। সেইকাৰণে যিমান কমেই নপঢ়ক, কিন্তু ডেইলি অলপ হ'লেও পঢ়িব লাগে বুলি মই ভাবোঁ। এই পৰীক্ষাত সফলতা লাভ কৰিবৰ বাবে যিকোনো 3টা গুণ কি বুলি ক'ব? খুব ভাল লাগিলে। হয়, 3টা গুণৰ প্ৰথম গুণটোৱেই হ'ল ধৈৰ্য, পেচেঞ্চ। যিহেতু এটা বহুত দীঘল প্ৰচেছ হয়, এটা চাইকেল কমপ্লিট হ'ব আপোনাৰ 1 বছৰ লাগি যায়, প্ৰিলিমছ দি, মেইনছ দি, ইণ্টাৰভিউ দি, এণ্ড এট এনি ষ্টেজ ইফ ইউ ফেইল দেন ইউ হেভ টু ষ্টাৰ্ট অল অভাৰ এগেইন। সেইবাবে বহুত ধৈৰ্য লাগে, ইয়েৰ আফটাৰ ইয়েৰ আপুনি লাগি থাকিব পাৰিব লাগিব। ছেকেণ্ডলি মই ভাবোঁ কনচিষ্টেঞ্চি, যোনটো আপোনাৰ ডেইলি ৰাতিপুৱা উঠি আপুনি পঢ়িব পাৰিব লাগিব। এনেকুৱা নহয় যে আজি ৰাতিপুৱা উঠিছে, আপোনাৰ অলপ গা বেয়া লাগিছে বা কাৰোবাৰ বিয়া আছে, কোনোবা লগৰ ল'ৰাই ফোন কৰিলে, পটককৈ ডিষ্ট্ৰেক্ট হ'ব নালাগে। হয়, ওলাই যাওক, আপোনাৰ ছ'চিয়েল লাইফ এটা থকাটো মই কোৱা নাই বেয়া হয়, বাট ডেইলি উঠি অলপ হ'লেও আপুনি পঢ়িবই লাগিব। ছেকেণ্ড গুণটো সেইবাবে মই ক'ম কনচিষ্টেঞ্চি। আৰু থাৰ্ড গুণটো হ'ল ছেল্ফ বিলিভ। ছেল্ফ বিলিভ থাকিলে কি হয় যে এই প্ৰচেছটো যিহেতু বহুত দীঘল, আপোনাক বহুত মানুহে বহুতো কথা ক'ব ডিউৰিং দ্য প্ৰচেছ, কিন্তু আপোনাৰ সেই ছেল্ফ বিলিভটো থাকিলে আপুনি সেই কথাবিলাক অলপ লাইটলি ল'ব পাৰিব। সেই কথাবিলাকত ইমান মানে গুৰুত্ব নিদিয়াকৈ নিজৰ কামটোত লাগি থাকিব পাৰিব, যিহেতু আপুনি জানে যে আপুনি আপোনাৰ বেষ্ট দি আছে, আপুনি সঠিকভাৱে কামটো কৰি আছে। চ' এই 3টা গুণে মই ক'ম, পেচেঞ্চ, কনচিষ্টেঞ্চি এণ্ড ছেল্ফ বিলিভ।
আৰু আজিকালি দেখা যায় বহুখিনি বস্তু আচলতে অনলাইনত উপলব্ধ। এটা পৰীক্ষাৰ বাবে যেতিয়া প্ৰিপেৰেশ্যন কৰে তেতিয়া কি পঢ়িব লাগে, বিষয় নিৰ্বাচন কৰাৰ সম্পৰ্কত আপুনি ছাত্ৰ ছাত্ৰীসকলক কি উপদেশ দিব যে কোনখিনি পঢ়িব লাগে আৰু কোনখিনি পঢ়িব নালাগে? আমি এটা এনেকুৱা যুগত জীয়াই আছোঁ য'ত উভৈনদী, উই হেভ এন ইনফৰমেশ্যন অভাৰলোড এট অল টাইমছ। সেইবাবে মই ক'ম যে প্ৰিপেৰেশ্যন আৰম্ভ কৰা একদম আৰম্ভণিতে আপুনি একমাহ মান দিব নিজক, যোনটো মাহত আপুনি ভালকৈ ৰিচাৰ্চ কৰিব যে বেলেগ বেলেগ আজিকালি টপাৰ্ছ ভিডিঅ'জ এভেইলেবল হয় বা যিমান ল'ৰা ছোৱালী উত্তীৰ্ণ হৈছে পৰীক্ষাটোত তেওঁলোকে কি কি পঢ়িছে, কাৰণ মোৰলেছ সকলোৰে বুক লিষ্টখিনি পোৱাই যায় অনলাইন। চ' সেই বুক লিষ্টখিনি কনচাল্ট কৰি আপুনি ধৰক 10টা 12টা যদি টপাৰ ষ্টকো চাই ভালকৈ, সেই গোটেইখিনি ৰিচাৰ্চ কৰি আপুনি নিজৰ মতে নিজক শ্বুট কৰা এখন বুক লিষ্ট বনাই নিজৰ মতে গ'ল ছেট কৰি পাৰ্চনেলাইজড ৰুটিন এটা বনাব লাগে বুলি মই ভাবোঁ। আৰু সেই এক্সাৰচাইজটো কৰাৰ পিছত আপুনি যদি একমাহ নিজক দিয়ে সেই এক্সাৰচাইজটো কৰিব, তাৰ পিছত কিন্তু মই ভাবোঁ আকৌ এই টপাৰ ষ্টকছসমূহ বা মানে আৰু ৰিচাৰ্চ কৰিব নালাগে এই বস্তুটোত, কিয়নো নহ'লে আপুনি গোটেই আপোনাৰ 1 বছৰ সেই কনফিউজনটো সদায়ে থাকিব। আপুনি প্ৰস্তুতিত আপুনি কি কি কিতাপ পঢ়িছিলে, কি ক'ব? চ' মই NCERTৰ পৰা আৰম্ভ কৰিছিলোঁ। মই প্ৰত্যেকটো ছাবজেক্টৰ ক্লাছ 6 to ক্লাছ 12 NCERTs পঢ়িছোঁ। তলৰ ক্লাছেছবিলাকৰ ইমান ছিৰিয়াছলি নপঢ়িলেও 9, 10, 11, 12ৰ মই গোটেইখিনি NCERTs খুব খৰচি মাৰি পঢ়িছোঁ। এণ্ড আই থিংক দেট ইজ দ্য ফাউণ্ডেশ্যনেল লেভেল। সেইখিনি আপুনি নকৰালৈকে আপোনাৰ কনচেপ্টছ বিল্ড নহয়। চ' সেইখিনি ফাৰ্ষ্ট কৰাৰ পিছত বিভিন্ন বিষয়ৰ বিভিন্ন কিতাপ থাকে। হিষ্ট্ৰীৰ যেনেকৈ আমি স্পেক্ট্ৰাম বুলি এখন পঢ়োঁ, তাৰ বাহিৰে নিতিন সিংহানিয়াৰ আৰ্ট এণ্ড কালচাৰ পঢ়োঁ, বিপিন চন্দ্ৰাৰ মডাৰ্ণ হিষ্ট্ৰী, সতীশ চন্দ্ৰাৰ মিডিয়েভেল হিষ্ট্ৰী, RS শৰ্মাৰ এনচিয়েণ্ট হিষ্ট্ৰী, তেনেকুৱাকৈ বহুতো বুক লিষ্টৰ কিছুমান মানে ষ্টেণ্ডাৰ্ড কিতাপ থাকে। এনেকুৱা নহয় যে নেচেচাৰিলি এইখিনি কিতাপৰ পৰাই আহিব, কিন্তু এইখিনি ষ্টেণ্ডাৰ্ড কিতাপ হয়, সেইবাবে পঢ়িবই লাগে। তেনেকুৱাকৈ জিঅ'গ্ৰাফী মই পিয়'ৰলি NCERTsৰ পৰা কভাৰ কৰিছোঁ। GC লিয়ং পঢ়িছোঁ ৱৰ্ল্ড জিঅ'গ্ৰাফীৰ কাৰণে। ইকনমিৰ কাৰণে মই মৃণাল বুলি এজন টিচাৰ, তেওঁ আজিকালি বহুত ফেমাছ, মানে তেখেতে বেচিক ইকনমিক্সখিনি বহুত ক্লেৰিটিলে বুজায়। চ' মই মৃণালৰ গোটেইখিনি ক্লাছৰুম ভিডিঅ'জ আপুনি ছাবস্ক্ৰাইব কৰিব পাৰে অনলাইন। মই অনলাইনে চাইছোঁ গোটেইখিনি। তেওঁৰ মই কিতাপ পঢ়িছোঁ ইকনমিৰ কাৰণে। আৰু তাৰ লগতে নিউজ পেপাৰ ৰিডিং ইজ ভেৰি ইম্পৰ্টেণ্ট। মই সদায় ৰাতিপুৱা উঠি দ্য হিন্দু বা দ্য ইণ্ডিয়ান এক্সপ্ৰেছ, কেতিয়াবা 2খন কেতিয়াবা 1খন সময় অনুযায়ী এইকেইখন নিউজ পেপাৰ মই ভালকৈ পঢ়োঁ আৰু এতিয়াও পঢ়োঁ। মই ভাল পাওঁ নিউজ পেপাৰ্ছ পঢ়ি। আৰু যদি কোনোবাই চাব বিচাৰে, মোৰ এটা টেলিগ্ৰাম চেনেল আছে, মই য'ত মোৰ বুক লিষ্টকেইখন আপলোড কৰিছোঁ, তাতে গৈ পেলাই ৰেফাৰ কৰিব পাৰে। নিশ্চয় বহুতৰে সুবিধা হ'ব, আপুনি সুন্দৰভাৱে কথাখিনি উপস্থাপন কৰিলে। আৰু যিসকলে বহুবাৰ এই পৰীক্ষা দিছে কিন্তু সফল হ'ব পৰা নাই, বা এই পৰীক্ষাত বয়সৰো এটা সীমা নিৰ্ধাৰণ কৰা থাকে, বা এনেকুৱাও বহুতৰে হৈছে যাৰ ধৰক বয়স উকলি গৈছে, তেওঁলোকৰ আৰু দিব পৰা চান্স নাই। গতিকে তেওঁলোকে বহুখিনি মানসিক অস্থিৰতাত ভোগে সেইখিনি সময়ত। তেওঁলোকলৈ বুলি উপদেশ যদি আপুনি এটা দিব বিচাৰে, কি উপদেশ দিব? হয়, মই বুজি পাওঁ, যিহেতু এইটো মোৰো 4th এটেম্প্ট আছিল আৰু মই বিভিন্ন ষ্টেজত ফেইল কৰিছোঁ এক্সামটোত। এবাৰ প্ৰিলিমছত, এবাৰ মেইনছত, এবাৰ ইণ্টাৰভিউ বহুত কম নম্বৰৰ কাৰণে মিছ হৈছে। চ' ইমানকেইটা ফেইলিয়াৰ দেখাৰ পিছত আই কেন এম্পেথাইজ উইথ পিপল যাৰ নহয় এই এক্সামটো। মই এইটোৱে ক'ব বিচাৰিম যে এই পৰীক্ষাটো ইট ইজ নট ডিটাৰমিনেণ্ট অফ ইয়'ৰ ইণ্টেলিজেঞ্চ বা আপুনি কিমান চোকা বা মেধা। যিহেতু বহুত ল'ৰা ছোৱালীয়ে দিয়ে, এবাউট 10 lakh পিপল চিট ফৰ দি এক্সাম, সেইকাৰণে আপোনাৰ পাছ পাৰ্চেণ্টেজটোৱেই বহুত কম, 0.001% মান মানুহেহে আল্টিমেটলি গৈ পায়। এণ্ড মই ভাবোঁ যে এই
মানে চিলেক্ট হোৱাটো এটা খুব ডেষ্টিনিৰ কথাও থাকে, এটা এন এলিমেণ্ট অফ লাক থাকে, এন এলিমেণ্ট অফ ডেষ্টিনি থাকে। এণ্ড এইটোৱে ক'ব বিচাৰিম যে ফৰ পিপল যাৰ বহুত মন আছিল এই পৰীক্ষাটোত উত্তীৰ্ণ হ'ব বা যোনে নোৱাৰিলে আল্টিমেটলি, এইটোৱে এটা এভিনিউ নহয় আমাৰ ছ'চাইটিখনক ছাৰ্ভ কৰা। প্ৰত্যেকজন মানুহে নিজৰ এট দেয়াৰ অ'ন প্লেচ দে কেন ছাৰ্ভ দ্য ছ'চাইটি ইন হোৱাট এভাৰ ৱে পচিবল। সেইবাবে পাব্লিক ছাৰ্ভিচ ইজ নট লিমিটেড টু ক্লিয়াৰিং দিছ এক্সাম। সেই স্পিৰিটটো যদি আছে পাব্লিক ছাৰ্ভিচৰ, যিকোনো অকুপেশ্যন বা যিকোনো ষ্টেশ্যন ইন লাইফৰ পৰা আপুনি সেই পাব্লিক ছাৰ্ভিচটো দিব পাৰে মানুহক। আমি এইখিনিতে আপোনাক এটা প্ৰশ্ন কৰিব বিচাৰিম। ভাৰতীয় প্ৰশাসনিক সেৱাত আপোনাৰ দৃষ্টিগোচৰ হোৱা কোনো সমস্যা আছে নেকি যিলৈ আপুনি অসন্তুষ্ট বা আপুনি সলনি হোৱাটো বিচাৰে? বহুতো চেঞ্জেছ লাগে আমাৰ ছ'চাইটিক। সেইবাবে মটিভেশ্যনেই আছিল সেইটো যে সোমাই মোৰ সৰুভাৱে হ'লেও, ইভেন ইফ আই কেন কণ্ট্ৰিবিউট আ লিটল বিট, দেট উইল বি আ হিউজ থিং ফৰ মি। ক'ব গ'লে মই আই এম ভেৰি পেশ্যনেট এবাউট চিলড্ৰেনছ ছেফটি, চিলড্ৰেনছ এডুকেশ্যন। সেইবাবে মই ভাবোঁ যে আমাৰ প্ৰাইমেৰী স্কুলিং যোনখিনি ইনফ্ৰাষ্ট্ৰাকচাৰ, এলিমেণ্টাৰী স্কুল, প্ৰাইমেৰী স্কুল, LP স্কুল, ইভেন আপ টিল হাই স্কুল, আমাৰ গভমেণ্ট স্কুলছবিলাক বহুত ভাল হোৱা টাইম আহিছে। মই যিহেতু দিল্লীত আছিলোঁ ফৰ দ্য পাষ্ট 10 years, দিল্লী চৰকাৰে এই ফিল্ডত বহুত কাম কৰিছে। দিল্লীৰ আপুনি গভমেণ্ট স্কুলছবিলাকত সোমালে আপোনাৰ নিজৰে ভাল লাগিব। বহুতো প্ৰাইভেট স্কুলছতকৈ বহুতো আগবঢ়া ইনফ্ৰাষ্ট্ৰাকচাৰ, স্মাৰ্ট ক্লাছৰুমছ আছে, বহুতখিনি ইন'ভেশ্যন, টেকন'লজি, ফেচিলিটিজ আছে ষ্টুডেণ্টছৰ কাৰণে। মই বিচাৰোঁ যে তেনেকুৱা স্কুলছ অসমৰ প্ৰত্যেকখন গাঁৱত হওক। সঁচাকৈ ভাল লাগিলে। আমি এইখিনিতে সুধিব বিচাৰিম যে আপোনাৰ পৰীক্ষাৰ মৌখিক পৰীক্ষা যিটো থাকে সেইটো বহুতৰ কাৰণে বহুত বেলেগ হয়, গতিকে মৌখিক পৰীক্ষা সম্পৰ্কত আপোনাৰ মনোভাৱ বা অভিজ্ঞতাৰ বিষয়ে কি ক'ব? হয়, একচুৱেলি এইটো ফেজ, মানে মৌখিক পৰীক্ষাৰ ফেজটো মোৰ কাৰণে আটাইতকৈ ভয় লগা ফেজ আছিল গোটেই এক্সামটোৰ জাৰ্ণিটোত। বাট বাই দ্য গ্ৰেচ অফ গড বহুত ভাল গ'ল মোৰ ইণ্টাৰভিউটো, এণ্ড আই থিংক মাই ইণ্টাৰভিউ মাৰ্কছ অনলি গট মি থ্ৰু দ্য লাইন। আই মেনেজ টু ছিকিউৰ 195 marks, which is good as national average. আৰু মই ভাবোঁ যে what they are looking for is someone who is very authentic. মানে আপুনি যেনেকুৱা, মই এতিয়া ঘৰত যেনেকৈ থাকোঁ বা মোৰ থটছবিলাক অৰিজিনেলি যেনেকুৱা, তেওঁলোকে সেইটো বিচাৰি উলিয়াব ট্ৰাই কৰে। সেইবাবে আপোনাক বহুতো এনেকুৱা ছিটুৱেশ্যনত পেলাই যোনটোত মানে ভয় লাগে, বাট আপোনাৰ নিজস্বতাটো বহুত ধুনীয়াকৈ ওলাই আহে। মোক যেনেকৈ মোৰ যোনজন চেয়াৰমেন আছিল দিনেশ দাসা, তেখেত গুজৰাটৰ পাব্লিক ছাৰ্ভিচ কমিশ্যনৰ চেয়াৰমেন আছিল। তেখেতে মোক ঘপককৈ ভূপেন হাজৰিকাৰ গান এটা গাব দিলে UPSC ইণ্টাৰভিউত, আৰু মই আজিলৈ জীৱনত কেতিয়াও গান গাই পোৱা নাই বা গান শিকা নাই, বা মোৰ যোনখন আমি CV বা ডেফ বুলি যোনখন কয়, আমি তেখেতক যোনখন দিওঁ আমাৰ ফালৰ পৰা, আমাৰ হবিজ কি, তাতেও ক'তো লিখা নাছিল ছিংগিং বুলি। ছ' আই ৱাজ টেকেন আ বেক, মানে পটককৈ গান গাব দি দিলে। এণ্ড তেওঁ স্পেচিফিকেলি মোক বিস্তীৰ্ণ পাৰৰে গানটো গাব দিলে। ছ' এতিয়া মই অলপ লাজ কৰি যদি অলপ বেয়াকৈ গালোঁ হয়, হয়তো তেওঁলোকে ভাল নাপালে হয়, বাট আই লেট মাই গাৰ্ড ডাউন, আৰু মই ধৰক ঘৰত বাথৰুমত যেনেকৈ গান গাওঁ, টোন নাই, কোনো লিৰিক্সৰ হেৰি নাই, গোটেই গানটো গাই দিছোঁ যিমানখিনি পাৰোঁ, এণ্ড দে ৱেৰ ভেৰি হেপ্পী উইথ ইট। ছ' আই থিংক তেওঁলোকে এইটো চাই যে আপুনি কিমান দূৰলৈ নিজক এক্সপ্ৰেছ কৰিব পাৰে থ্ৰু ইয়'ৰ ৱৰ্ডছ, থ্ৰু ইয়'ৰ একশ্যনছ, থ্ৰু ইয়'ৰ এক্সপ্ৰেশ্যনছ। বহুত মেইন ইণ্টাৰভিউটোৰ আগত মই কেইবাটাও মক ইণ্টাৰভিউ দিছিলোঁ, য'ত
আপোনাৰ বহা ষ্টাইল বা কথা কোৱা যোনটো ষ্টাইল সেইবিলাক অলপ ৰিফাইন কৰিব লাগে মেইন ইণ্টাৰভিউটোৰ কাৰণে চ' সেই মক ইণ্টাৰভিউজবিলাকেও বহুতখিনি হেল্প কৰিলে গতিকে আজি শ্ৰোতাসকলকো শুনাব পাৰোঁ নেকি বাৰু বিস্তীৰ্ণ পাৰতো যিহেতু গানৰ কথা ওলাইছে শ্ৰোতাসকলে কিন্তু ভাল পাব যদি আপুনি অকণমান গুণগুণাই দিয়ে ইয়াতো সুৰ তালৰ একো কথা নাই যিহেতু আপুনি UPSCত ইণ্টাৰভিউত মৌখিক ইণ্টাৰভিউ মোক সুধি পেলাই প্ৰশ্নটো খুব ভাল কৰিলোঁ আচলতে তাত যিহেতু এটা খুব ইণ্টাৰেষ্টিং কথা আপুনি ক'লে সঁচাকৈ মোৰো খুব ভাল লাগিলে শুনি পেলাই যে এনেকুৱাও হয় আৰু তেওঁলোক অসমৰ প্ৰতি বা অসমৰ ভাষা সংস্কৃতিৰ প্ৰতি যে তেওঁলোক ইমান আচলতে ইমানখিনি কথা তেওঁলোকৰ আছে জ্ঞান আছে গতিকে খুব ভাল লাগিলে জানি গতিকে আমি অকণমান আপুনি গুণগুণাই দিলে ভাল লাগিব হয় মই এশাৰী দুশাৰী গুণগুণাই দিছোঁ বিস্তীৰ্ণ পাৰৰে অসংখ্য জনৰে হাহাকাৰ শুনিও নিশব্দে নীৰৱে বুঢ়ালৈত তুমি বুঢ়ালৈত বোৱা কিয় থেংক ইউ ইয়াতকৈ বেছি আৰু গালে আপোনাৰ শ্ৰোতাসকলে নুশুনিব প্ৰগ্ৰেমটো ইয়াৰ উপৰি আপুনি যিটো ক'লে যে অসমৰ কালচাৰৰ প্ৰতি তেওঁলোকৰ যোনটো আগ্ৰহ সেইটো ময়ো দেখি খুব আচৰিত হ'লোঁ তেওঁলোকৰ এটা খুব পজিটিভ ইমেজ আছে অসম বুলিয়ে নহয় গোটেই নৰ্থ ইষ্টৰ মানুহৰ প্ৰতি আৰু মোক বহুতো কাজিৰঙাৰ ওপৰত কুৱেশ্যনছ সুধিছে গড়ৰ সংৰক্ষণৰ ওপৰত কুৱেশ্যনছ সুধিছে অসমত যোনবিলাক এতিয়া ৰাস্তা বা হাইৱেজ বা ৰোড ইনফ্ৰাষ্ট্ৰাকচাৰ হৈ আছে সেইখিনিৰ বহুতেই সুধিছে আৰু নতুন ইণ্ডাষ্ট্ৰিজ আমাৰ যোনটো ছেমিকণ্ডাক্টৰ মেনুফেকচাৰিং ইউনিট খুলিব গৈ আছে টাটাৰ লগত অসম চৰকাৰে আপোনাৰ জাগিৰোডত সেইটোৰ বিষয়ে বহুতখিনি সুধিছে চ' মই যি দেখিছোঁ যে তেওঁলোকে বিচাৰে যে আমাৰ এই অঞ্চলৰ ল'ৰা ছোৱালী আৰু নেশ্যনেল লেভেল এক্সামছবিলাক ক্লিয়াৰ কৰি চিভিল ছাৰ্ভিচেছত সোমায় আৰু এই পৰীক্ষাত ভাষা অৰ্থাৎ শিক্ষাৰ মাধ্যমটো কেতিয়াবা অসমীয়া ভাষাৰ মাধ্যমটো কেতিয়াবা হেঙাৰ হ'ব পাৰে নেকি মই ভাবোঁ যে ভাষা এনেকুৱা এটা বস্তু যে আপুনি যদি এটা ভাষাত ভাল আপুনি যদি খুব ধুনীয়া অসমীয়া কয় বা লিখে তেনেহ'লে বেলেগ এটা ভাষাত মাষ্ট্ৰি কৰাটো ইমান টান নহয় আপুনি যদি অসমীয়াত ভাল তেনেহ'লে আপুনি অলপ চেষ্টা কৰিলে ইংলিছতো ভাল হ'ব সেইটো এটা বাধা বুলি মই নাভাবোঁ চ' মানে ভাষাটো ভাল হ'বই লাগিব এজন ইংলিছ মিডিয়ামৰ ছাত্ৰ বা ছাত্ৰীও আপোনাৰ অসমীয়া বা হিন্দীখন কোৱালিফাই কৰিবই লাগিব সেইবাবে মই ভাবোঁ যে ভাষাটো নিজৰ কথা আপুনি কিতাপ পঢ়ি ভাল গান শুনি ভাল চিনেমা চাই আপোনাৰ নিজৰ ভাষাটো নিজে ইম্প্ৰুভ কৰিব পাৰে সেইটো কেতিয়াও বেৰিয়াৰ হ'ব নোৱাৰে কিন্তু আপোনাক সুধিব বিচাৰিছোঁ অসম লোকসেৱা আয়োগৰ পৰীক্ষা আৰু ভাৰতীয় লোকসেৱা আয়োগৰ পৰীক্ষাৰ মাজত পাৰ্থক্য বুলি যদি মই সোধোঁ তেন্তে আপোনাৰ দৃষ্টিভংগীত পাৰ্থক্য আপুনি কোনখিনিতে দেখা পায় হয় মোৰ যিহেতু এটাই এক্সপিৰিয়েঞ্চ আছে APSC মই এবাৰেই দিছোঁ আৰু এইবাৰ পেটাৰ্ণটো কমপ্লিটলি নিউ আছিল এইবাৰৰ পৰাই অপশ্যনেলখন ৰিমুভ কৰিছে APSCয়ে এতিয়া মেইন পাৰ্থক্য সেইটোৱেই যে UPSCত আপুনি অপশ্যনেল পেপাৰ এখন দিব লাগে APSCত অপশ্যনেল নাই আজিকালি সেই পাৰ্থক্যটোৰ উপৰিও UPSCত অলপ আজিকালি APSCও বহুতখিনিয়ে এনালিটিকেল হৈছে আগতে পৰীক্ষাটো বহুতো ফেক্টুৱেল আছিল আপোনাৰ ধৰক কিছুমান ফেক্টছ বা ডেটছ বা তেনেকুৱা বস্তুবিলাক অলপ মুখস্থ বস্তুটো বেছি আছিল APSCত UPSC হেজ অলৱেজ বিন ভেৰি এনালিটিকেল আপুনি অকল জানিলেই নহ'ব বস্তুটো আপুনি সেই বস্তুটো বুজি পাইছেনে নাই সেই আপোনাৰ কনচেপচুৱেল ক্লেৰিটিখিনি আছেনে নাই সেইটো খুব ধুনীয়াকৈ টেষ্ট কৰে UPSCয়ে সেইবাবে সেইটোৱে মই মেইন পাৰ্থক্য বুলি ভাবোঁ বাকী এইবাৰৰ পৰাতো একদম চিলেবাছৰ প্ৰত্যেকটো শব্দ একেই হৈছে চ' পঢ়াৰ বা মানে প্ৰিপেৰেশ্যন বা পেপাৰৰ ষ্টেণ্ডাৰ্ডত মই কোনো পাৰ্থক্য নেদেখোঁ হয় আৰু আপুনি ইতিমধ্যে আপুনি এইটো কথা উল্লেখ কৰিছেই যে আন ৰাজ্যৰ তুলনাত অসমৰ উত্তীৰ্ণৰ হাৰ কম UPSC পৰীক্ষাত গতিকে ইয়াৰ কাৰণ আপুনি আপোনাৰ দৃষ্টিভংগীৰে কি বুলি ভাবে আৰু এই উত্তীৰ্ণৰ হাৰ বৃদ্ধি কৰিবৰ বাবে আমি কি ব্যৱস্থা হাতত ল'ব পাৰোঁ
এইটোতো খুব এটা দুখৰ কথা। এইবাৰো আমি 6জনে পাইছোঁ, ৱেৰেজ আপোনাৰ এখন সৰু ষ্টেট, ডাঙৰটো UP বিহাৰৰতো আপোনাৰ 200-300 ল'ৰা ছোৱালীয়ে পায়, তাতে অলপ ক্ৰেজটো বেছি। বাট আপুনি যদি সৰু ৰাজ্য এখনো চাই, যেনেকৈ নাগালেণ্ডৰ পৰা 10জনে পাইছে, বা ঝাৰখণ্ডৰ পৰা আপোনাৰ 20-30 পিপল লে পাইছে। সেইকাৰণে মই ভাবোঁ যে অসমৰ ল'ৰা ছোৱালী আৰু বেছিকৈ পৰীক্ষাটো লিখিব লাগে। আই থিংক আমাৰ লিখা মানুহেই কম, সেইকাৰণে উত্তীৰ্ণৰ হাৰো কম। বেছি ল'ৰা ছোৱালী আপোনাৰ ষ্টেট লেভেল এক্সামছখিনিতে সীমিত হৈ যায়, সেই কনফিডেঞ্চটো হয়তো গোটাব নোৱাৰে সৰ্বভাৰতীয় পৰীক্ষা এটা দিয়াৰ। সেই কনফিডেঞ্চটো আনিব লাগিব। আৰু এইখিনিতেই যদি মই সোধোঁ, এই পৰীক্ষাটোৱে ব্যক্তিগত জীৱনত কিবা প্ৰভাৱ পেলাব পাৰে নেকি, বা আপোনাক কিবা প্ৰভাৱ পেলাইছিল নেকি, বা সমাজৰ পৰা কিছু পৃথক কৰি ৰাখিছিল নেকি? এই সম্পৰ্কে কি ক'ব? হয়, ব্যক্তিগত জীৱনততো বহুতখিনিয়ে প্ৰভাৱ পৰে। মই সেইখিনি নেচেচেৰী ইভিল বুলি কওঁ। যিহেতু আপোনাৰ যদি আপুনি বহুত এটা ছ'চিয়েল লাইফ লিড কৰে, আপোনাৰ নেচাৰেলি পঢ়াৰ সময় কম হৈ যায়। চ' মই এই লাষ্ট 3 বছৰ যেতিয়া দিল্লীত থাকি প্ৰিপেৰেশ্যন কৰোঁ, মোৰ বন্ধু নাই বুলিয়েই ক'ব পাৰি। এটা ডিচিপ্লিন, খুব এটা ৰুটিন আৰু ডিচিপ্লিন লাইফ মই লিড কৰিছিলোঁ। ৰাতিপুৱা উঠোঁ, পঢ়োঁ, আবেলি এক্সাৰচাইজ কৰিব যাওঁ, আকৌ আহি পঢ়োঁ। চ' সেইখিনি সময়ত মোৰ অকল চাগে ডেইলি বেচিছত মা দেউতাৰ লগত কথা পতা হয়। 1-2জন খুব ক্ল'জ ফ্ৰেণ্ড আছে, তেওঁলোকে বুজি পায়, মোৰ ষ্ট্ৰাগলটো বুজি পাইছিল, তেওঁলোকৰ লগত কথা পাতোঁ। বাট মোৰ অৰ লেছ আই ৱাজ কাট অফ। মোৰ মানে আই হেড আনইনষ্টলড ইনষ্টাগ্ৰাম, ফেচবুক, হোৱাটছএপ, এভৰিথিং। চ' ছ'চিয়েল মিডিয়াৰ পৰা মই কমপ্লিটলি দূৰত আছিলোঁ, যিহেতু ডেট ইজ দ্য মষ্ট ডিষ্ট্ৰেক্টিং থিং বুলি ভাবোঁ মই আজিকালি। ধন্যবাদ। যিহেতু আমাৰ সময় চমু চাপি আহিছে, গতিকে আমি আজিৰ এই সুন্দৰ সময়খিনিও আমি চমু চপাই আনিব লাগিব, আমি প্ৰশ্নসমূহো চমু চপাই আনিব লাগিব। গতিকে আমি অনুষ্ঠানৰ পৰা বিদায় লোৱাৰো সময় আহি পৰিছে। গতিকে অনুষ্ঠানৰ শেষত আপোনালৈ এটা প্ৰশ্ন। আপোনাৰ সকলোৰে সৰুৰে পৰা এটা সপোন থাকে যে এইটো হ'ম, যিটো এম ইন লাইফ থাকে সকলোৰে। আপোনাৰ কি আছিলে? আৰু আপুনি যিহেতু এতিয়া প্ৰশাসনিক সেৱাত নিযুক্ত হ'ল, যদি আপুনি নহ'লে হয়, তেতিয়াহ'লে আপুনি কি হোৱাটো আপুনি বিচাৰিলে হয়? এটা অপশ্যন সকলোৰে থাকে, গতিকে আপুনি কি বিচাৰিলে হয়? হয়, মই সৰুৰে পৰা একচুৱেলি মোৰ সৰুৰে পৰা এইটো ড্ৰিম নাছিল, মোৰ দেউতাৰ ড্ৰিম আছিল। আই এম হেপ্পী যে মই সেইটো ফুলফিল কৰিব পাৰিছোঁ। বাকী যদি মই নহ'লোঁ হয়, এডমিনিষ্ট্ৰেশ্যনত যদি সোমাব নোৱাৰিলোঁ হয় পৰীক্ষা দি, তেতিয়া মোৰ এজ বেকআপ মই মোৰ PhD কৰিলোঁ হয়, হয়তো প্ৰফেচাৰ হ'লোঁ হয় মা দেউতাৰ নিচিনা। যিহেতু মোৰ নেট অলৰেডি মই কোৱালিফাই কৰিছিলোঁ, MA। আৰু জীৱনৰ প্ৰথমটো আপোনাৰ কৰ্মস্থান আপুনি কোনখন ৰাজ্য হোৱাটো বিচাৰে? এইটোতো এতিয়া ডিপাৰ্টমেণ্ট অফ পাৰ্চনেল এণ্ড ট্ৰেইনিঙে দিব, গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ। বাট মই যদি আই উড প্ৰেফাৰ দিল্লী। এইটো কাৰণে যিহেতু যদি মই ইণ্ডিয়ান ৰেভিনিউ ছাৰ্ভিচেছ পাওঁ, আৰু মই কথা পাতি চালোঁ মোৰ ছিনিয়ৰ্ছৰ লগত, কাম শিকিব আটাইতকৈ ভাল। যদিও বহুত কষ্ট হয়, আপুনি যদি আৰ্লি ইয়াৰ্ছ অফ ছাৰ্ভিচত দিল্লীত কৰে, তেতিয়া আপোনাৰ বহুত খটুৱাই, বহুত কষ্ট হয়। বাট আপুনি যিহেতু পাৱাৰ চেণ্টাৰটোৰ বহুত কাষত থাকে, আপুনি বহুতখিনি কাম শিকে। আৰু যদি দিল্লী নহয়, তেতিয়া অসমৰ যিকোনো জিলাত আই উড লাভ টু ডু গ্ৰাছ ৰুটছ ৱৰ্ক। চ' ডিমা হাছাও বা ধেমাজি, তেনেকুৱা অলপ পিছপৰা গোসাইগাঁও, চাউথ চ'লমাৰা, সেইকেইখন ডিষ্ট্ৰিক্টৰ ভিতৰত কিবা এখন দিলে কাম কৰি বিৰাট ভাল পাম। খুব ভাল লাগিলে আচলতে আপোনাৰ সৈতে কথা পাতি। আপোনাৰ সৈতে বহুখিনি কথা পাতিলোঁ, বহুখিনি কথা নজনা কথা জানিলোঁ, আৰু আপোনাৰ এই যাত্ৰাৰ অভিজ্ঞতা সম্পৰ্কে আপুনি আচলতে গোটেইখিনি কথাই ক'লে। গতিকে শ্ৰোতাসকলে নিশ্চয় ভাল পালে, আৰু উঠি অহা আমাৰ নৱপ্ৰজন্ম যিসকলে এই পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আছে বা প্ৰস্তুতি চলাবলৈ বিচাৰিছে আৰু সাজু হৈছে, তেওঁলোকেও নিশ্চয় বহুখিনি অনুপ্ৰাণিত হ'ল আপোনাৰ ইমান
সুন্দৰ সুন্দৰ কথাখিনি শুনি গতিকে আমি আপোনালৈ পুনৰবাৰ শুভেচ্ছা জনাইছোঁ আৰু আজিৰ অনুষ্ঠানৰ পৰা মই ধৰিত্ৰীয়ে ইমানতে বিদায় লৈছোঁ ধন্যবাদ গভৰ্ণমেণ্ট গাৰ্লছ হায়াৰ ছেকেণ্ডেৰী স্কুলৰ প্ৰিন্সিপাল